চাওক মই যেহেতু UPPLৰ সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকম কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হয় যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্লোৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত দুইজন ক্যান্ডিডেট ৰাজ্যসভাৰ AGPৰ এজন BJPৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব চাওক মই যেহেতু UPPLৰ সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকম কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হয় যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্লোৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত দুইজন ক্যান্ডিডেট ৰাজ্যসভাৰ AGPৰ এজন BJPৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব চাওক মই যেহেতু UPPLৰ সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকম কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হয় যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্লোৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত দুইজন ক্যান্ডিডেট ৰাজ্যসভাৰ AGPৰ এজন BJPৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব চাওক মই যেহেতু UPPLৰ সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকম কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হয় যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্লোৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত দুইজন ক্যান্ডিডেট ৰাজ্যসভাৰ AGPৰ এজন BJPৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব চাওক মই যেহেতু UPPLৰ সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকম কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হয় যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্লোৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত দুইজন ক্যান্ডিডেট ৰাজ্যসভাৰ AGPৰ এজন BJPৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব